মোলৈ ফোন কৰিছিলে কালি ৩টা বজাত ফোন কৰি মই বাইদেউক কৈছোঁ যে বাইদেৱে মোক ফোন কৰি কৈছে যে মোৰ ওপৰত কেছ ৰেজিষ্টাৰ হৈছে মোক মানে সিহঁতে ২ নম্বৰী এটা ধৰি অনাৰ কাৰণে আৰু ২ নম্বৰী পাৰ্টিটো ধৰাৰ কাৰণে নাওবৈচাৰ আইচিয়ে তাৰ ওপৰত কেছ লৈছে লৈ কিনি কেছটো ৰেজিষ্টাৰ কৰিছে আৰু ৬ লাখ টকা ডিমাণ্ড কৰি আছে জোনমণি ৰাভাৰ পৰা এই নাওবৈচাৰ আইচিয়ে এই সঞ্জীৱ বৰাই ডিমাণ্ড কৰি আছে তাৰপিছত নাই জোনমণি ৰাভাই বোলে কৈছে মই টকা কেলে দিম মইতো কোনো টকা দিব নোৱাৰোঁ সেইটোৰ কাৰণে মানে জোনমণি ৰাভাক মাৰি পেলোৱাৰ টাৰ্গেট কৰি আছে বুলি জোনমণি ৰাভা বাইদেৱে মোক কৈছে আৰু লগতে মোকো ইয়াতে অত্যাচাৰ চলাইছে 12 তাৰিখে ৰাতিৰ পৰা জোনমণি ৰাভাই মোক মাতিছিলে যে তুমি গুচি আহা তোমাক তাত থাকিলে মাৰি পেলাব মই নগাঁৱত থাকি শান্তি পোৱা নাই আৰু তোমাক তাত থাকিলে মাৰি পেলাব তুমি ইয়ালৈ গুচি আহা মোৰ ওচৰত এনেকৈ মোক মাতিছিলে জোনমণি ৰাভাই মানে মোৰ লখিমপুৰত যিটো ঘটনা মোৰ লগত হৈ গ'ল সিহঁতে 2 তাৰিখে ৰাতি মোৰ ঘৰৰ খিৰিকী গিলাচ ভাঙি মোক অপহৰণ কৰি উঠাই লোৱাৰ চেষ্টা কৰিলে এই শ্বহীদ জাকিৰ আৰু ছবিকুল গামবুঢ়া ইয়াতে কেইটামান গৈ কিনি মোৰ ঘৰৰ পৰা মাতিছিলে বাহিৰত আহিবলৈ মই মানে তাৰ ওপৰত যিবিলাক গোচৰ দিছোঁ মই সেইবিলাক উঠাবলৈ কাৰণে মোক কৈছিলে তাৰপিছত মই নুঠোৱাৰ বাবে মোক অপহৰণ কৰি উঠাই লৈ যোৱাৰ চেষ্টা কৰে তাৰপিছত লৈ যোৱাৰ চেষ্টা কৰোঁতে মই ওলাই নাহাত মোৰ ঘৰৰ খিৰিকী গিলাচ ভাঙি মানে তেতিয়া খিৰিকী গিলাচ ভাঙি সিহঁতৰ হাতিয়াৰখন মোৰ হাতত গৈ লাগি কিনি মোৰ হাতটো কাটি যায় সেইটো মই ডিচি ছাৰৰ ওচৰত কেছ দিবলগীয়া হ'ল যিহেতু থানাত কেছ দিবলৈ আহিলে মানে থানাই কেছটো নল'লে মোৰ পৰা নাওবৈচা থানাই এই দুষ্ট চক্ৰবিলাকৰ ওপৰত কেছ দিবলৈ আহিলে নলয় সিহঁতে মিলি থাকে সিহঁতে দুষ্ট চক্ৰবিলাকৰ শ্বহীদ লম্বু শ্বহীদ জাকিৰ চবৰ লগতে এইবিলাক মিলি আছে আইচিয়ে ভাবুকি দিয়ে যেন কেছ এইবিলাক 2 নম্বৰীৰ বিষয়ে মানুহ ধৰিলে এইবিলাক সি মানে নাই 2 নম্বৰী বোলে ইয়াত নহয় সি চাৰ্টিফাইড দিব পাৰিব 2 নম্বৰী ইয়াত নহয় যে বিভিন্ন এলেকাত যে 2 নম্বৰীবিলাক হৈ আছে চবতো লখিমপুৰৰ মানুহে হৈ আছে লখিমপুৰৰ হয় যিমান মানুহ ধৰিছে যিমান বিভিন্ন এলেকাত ধৰিছে চবতো লখিমপুৰৰ পৰাই হৈ আছে আৰু জোনমণি ৰাভাক দি যিটো মানুহ ধৰালোঁ সেইটোতো লখিমপুৰৰে মানুহ হয় সেইকেইটা মানুহকেইটা যে ধৰিলে ইয়াৰ মাজতে জোনমণি ৰাভায়ে এই জোনমণি ৰাভা বাইদেৱে যেন হয় ৰচিদুল আগজৰ এইবিলাকক যে ধৰিবলৈ আহিলে এইটোতো জোনমণি ৰাভাৰে মানুহ হেৰি আছিলে জোনমণি ৰাভাই ধৰা মানুহকেইটা এইটো শ্বহীদৰ গেঙে আছে তেতিয়া সিহঁতে মানে মানুহক দেখাইছে যে ভাল কামবিলাক কৰাই আছে আৰু সিহঁতে কমিশ্যনটো আহিছে যে ই মোক 2 নম্বৰী ধৰাই থাকিলে মোক কেতিয়াবা বহুত কেছত জেলত সোমাই বছৰে ওলাব নোৱাৰা কৰি দিব এনেকুৱা মোৰ তাৰ পৰা বাবুকি পাই আহিছিলোঁ মই আজগৰে 2 নম্বৰী কৰে তাৰ প্ৰমাণ মোৰ লগত আছে টকা জালি নোট বনাই আৰু নকল সোণৰ পৰা লৈ যিমান 2 নম্বৰী চব মানে সি কৰি থাকে এইটো জোনমণি ৰাভা ইমান ৰাতি কিয় আহিব কিবা এটা ৰহস্যটো থাকিব লাগিব যেহেতু 3টা বজাত মোলৈ ফোন কৰিছে তাৰ এইবিলাক মানে 6 লাখ টকা ডিমাণ্ড কৰি আছে 6 লাখ টকা দিলেহে তাক মানে হেৰি কৰিব হয়তো অলপ আগত তাৰ ঘৰত আৰক্ষীয়ে গৈ তালাচী চলোৱাৰ কাৰণে ইয়াৰ পৰা মানুহ গৈ কিনি তাৰ পৰা 6 লাখ টকা আনিবলৈ গৈছিলে হ'বলা নাওবৈচাৰ আইচিও যাব পাৰে এই 6 লাখ টকাটো হয়তো কিমান সি দিবলৈ সেইটোতো মই ইমানটোলৈ নাজানো দিবলৈ আহি কিনি সি ঘূৰি যাওঁতে এক্সিডেণ্ট হ'ল বা এইবিলাক কিবা সেইটোৱে মানে হৈছে পইচা পাতি মোক কৈছিলে দুষ্ট চক্ৰৰ লগত লাগি নাথাকিবা তোমাক 60,000 টকাকৈ মাহিলী দি যাম বুলি কৈছিলে হয় ৰুণা নেওকে কৈছিলে মোক মাতি আনি নাওবৈচা থানাতে মাতি আনি কৈছিলে হয় আজি অলপ দিন আগত নাওবৈচা থানাতে মাতি আনি তেখেতে ৰুণা নেওক এডিশ্যনেল এছপিয়ে হয় লখিমপুৰৰ মোক কৈছিলে তেখেতে তেতিয়াৰ পৰাই মোক টাৰ্গেট কৰি আছে যাৰ ফলত মই লখিমপুৰত এখন এজাহাৰ দিলেও এইবিলাকে দুষ্ট চক্ৰবিলাকে মোক যদি মানে অসুবিধাও কৰি থাকে এইবিলাক কিবা এটা এজাহাৰ দিলেও থানাই নোলোৱা হৈছে এই ৰুণা নেওক মানে এডিশ্যনেল মেমজনীয়ে আগতীয়াভাৱে কৈ দিয়ে মই এজাহাৰ দিবলৈ আহিলে তেখেতে গম পায় মানে দুষ্ট চক্ৰৰ মানুহবিলাকে তেখেতক জনাই দিয়ে আৰু এজাহাৰখন ল'বলৈ নিদিয়ে যাৰ ফলত মোৰ লগত যিটো 2 তাৰিখে ঘটনা হ'ল সেই ঘটনাটো মই ডিচি ছাৰলৈ এজাহাৰ দিবলগীয়া হৈছে হয় ডিজিপিকো জনাইছোঁ মই লখিমপুৰ পুলিচ প্ৰশাসনৰ পৰা কোনো ধৰণৰ সুৰক্ষা নাপায় মই ডিজিপি মহোদয় ছাৰৰ ওচৰত যাবলগীয়া হৈ পৰিছিলে আৰু তাৰ পৰা ঘূৰি অহাৰ পাছত ডিজিপি ছাৰে মোৰ যিবিলাক তথ্য দি থৈ আহিছোঁ কেছবিলাক দিয়া হৈছে সেইবিলাকৰ তদন্ত চলি আছে সেই তদন্তবিলাক চলাৰ কাৰণে সিহঁতে মোক একেবাৰে মাৰি পেলাব বিচাৰি আছে আৰু ইয়াত বোলে মোক বোলে হেৰি এইটো জোনমণি ৰাভাই বোলে সম্পূৰ্ণভাৱে সহায় কৰি আছে মোৰ সহায় কৰা মানুহকেইটা সিহঁতে একেবাৰে মাৰি পেলাব আৰু
যিকোনো কেছত ফচাই চালান দিব বুলি সিহঁতে মানে সেইটো কাৰণে মই ভাবিছোঁ এইটো যে জোনমণি ৰাভাক যেতিয়া কেছত ফচাব পাৰিছে তেতিয়া কেছত ফচাব পাৰিছে মোৰ লগতো এইটো ঘটনা হৈ আছে আৰু জোনমণি ৰাভাই কাহিনীটো গম পাই মোক মাতি দিছে তোমাক মাৰি পেলাব মোক মাতি দিছিলে মই কালি যাব পৰা নাই মোৰ ঘৰত এইটো ঘটনা হোৱাৰ কাৰণে ভাইটিক মানে আজিৰ দিনত মানে এটা কেছ দিয়া হৈছে মোৰ দিছিলে এইটো কেছ ইহঁতৰ বিৰুদ্ধে যেটো মানে সিহঁতে মোক কৰি আছে মোৰ ভাইটিক যেটো কৰিলে জোনমণি ৰাভাই এজনৰ নম্বৰৰ পৰা যোগাযোগ কৰিছে যেটো জোনমণি ৰাভাৰ লগৰে মানুহ হয় এইটো তাত যে পাৰ্টিটো ধৰাই থাকে নগাঁৱৰ মানুহ এইটো নুৰ মহম্মদ বুলি কয় কালিয়া নুৰ মহম্মদ হয় নগাঁৱৰ এইটো নগাঁৱত বাইদেউৰ লগতে আছিলে তেখেত এইটো কালিয়া নুৰ মহম্মদ বুলি কয় আৰু তেখেতৰ মানে আমাৰ লখিমপুৰৰ মানুহ তাত থাকি তাক পাৰ্টি ধৰোৱা মেলোৱা চব সহায় কৰি আছিল এইটো এফআইআৰত হয় সেইটো কালিয়া সেইটো বাইদেউৰ ওপৰত দিয়াটো নুৰ মহম্মদৰ নামো আছে আজিজুৰ মোৰ ড্ৰাইভাৰটোৰ নামো আছে আৰু বিভিন্ন ধৰণৰ গাড়ীৰ মানে যিবিলাক মানুহে মোক সহায় কৰি আছে সেইকেইটাৰ নামে আছে সেইটোৰ কাৰণে মোৰ সন্দেহ হৈছে বাইদেৱে নিজে সিহঁতে মাৰি পেলাইছে বাইদেউ 12 তাৰিখে মোক মানে নাবৈচাৰ আইচি ছাৰে আমাৰ ঘৰত গৈ পিনি সঞ্জীৱ বৰা ছাৰে আমাৰ ঘৰত গৈ পিনি কোনো ধৰণৰ কেছৰ নোটিছ নেদেখুৱাকৈ আৰু কোনো ধৰণৰ কথা বতৰা নোকোৱাকৈ মোৰ বাইদেউ হাছিনা বেগমক গৈ পিনি পিছফালৰ পৰা গপা মাৰি ধৰে মতা পুলিচে গপা মাৰি ধৰিছে গপা মাৰি ধৰি পিনি মানে কি হেৰি কৰি আছে মানে উঠাই নিব চেষ্টা কৰি আছিলে মোৰ বাইদেউক আৰু মোক বাইদেউক উঠাই নিব চেষ্টা কৰি আছিলে তেতিয়া মানে কি বাইদেৱে মানে তাৰ বন্ধনৰ পৰা এৰ খাবলৈ চেষ্টা কৰোঁতে বাইদেউক চৰ গুচা দি পিনি বাইদেউক মানে ঠেলা মাৰি ৰাস্তাৰ তলত পেলাই দিওঁতে মানে কি মই যেতিয়া বাইদেউক উঠাবলৈ যাওঁ তেতিয়া মোক মানে সঞ্জীৱ বৰা ছাৰে নাবৈচাৰ আইচি ছাৰে মোক ধৰি লৈ পিনি গাড়ীত ভৰাই লৈ গুচি আহি পিনি বৰচলা নে কোনোবা এটা বৰচলা নামৰ এটা ঠাইত মানে কোনোবা ফালে পকাই আনিছে মোক আনি পিনি তাত আনি পিনি এটা ইন'ভা গাড়ী ৰখি আছিলে য'ত ইন'ভা গাড়ী আৰু এটা বলেৰো গাড়ী ৰখি আছিলে তাত আপোনাৰ ইন'ভা গাড়ীৰ পৰা আবু শ্বহীদ লম্বু বুলি কয় তেখেত নামি আহিছে আৰু জাকিৰ হুছেইন আৰু ছফিকুল গাবুৰা ৰফিকুল ইছলাম তাৰপিছত আপোনাৰ আৰু এজন কোন আছিলে ৰফিকুল ইছলাম ছফিকুল গাবুৰা আবু শ্বহীদ জাকিৰ হুছেইন আৰু আজগৰ আলী বুলি কোৱা এজন তেখেতলোকে নামি আহিছে কিন্তু আজগৰ আলীকো মই ডাইৰেক্টলি মানে চিনি পোৱা নাছিলোঁ নাম সিহঁতে কৈ আছিলে তাত যে আগজৰ বুলি কিবা মাতি আছিলে তেতিয়া মই গম পালোঁ যে তেখেতৰ নাম আগজৰ হ'ব কিজানি সিহঁতে নামি আহি পিনি মোক পুলিচৰ সহযোগতে এনেকৈ ধৰি পিনি মোক কৈছে দুই বাহুত ধৰি পিনি কৈছে যে তই স্বীকাৰ কৰ যে তই নাৰায়ণপুৰত যে যিটো হেৰি নকল সোণ বেছি 10 লাখ টকা মাৰিছে সেই টকাটো তই মাৰিছ বুলি তই ক নহ'লে তোক মানে এতিয়া এনকাউণ্টাৰ কৰি পিনি তোক বডিটো নাপাত্তা কৰি দিম তাৰপিছত মই কৈছোঁ মই যিটো কৰা নাই সেইটো মই কেতিয়াও ক'ব নোৱাৰোঁ মই সত্যটোৱে ক'ম মই এইবিলাক কৰা নাই আৰু এইটো বিৰুদ্ধে আমি লাগি আছোঁ সেইটো বিৰুদ্ধে আমি ক'ম তাৰপিছত কৈছে কি সেই শ্বহীদতে কৈছে কি যে তই যে হেৰি এইটো নকলে মানে তই এইটো ক আমি অচি ছাৰে কৈ আছে এইটো ক নহ'লে তোক এনকাউণ্টাৰ গুলি কৰি পিনি মাৰি পেলাম তেতিয়া আৰু সিহঁতৰ মানে মোবাইল ধৰিও লৈ ৰখি আছে যে ছাৰ সিহঁতক ইয়াক দি এইটো কোৱাক স্বীকাৰ কৰাক যে লখিমপুৰত আৰু অসমত যিমান জেগাত 2 নম্বৰী নকল সোণ আৰু জালি নোট ব্যৱহাৰ চলি আছে এইবিলাক কৰি আছে বুলি এইটো স্বীকাৰ কৰাক আমি ভিডিঅ'টো কৰি ল'ম এনেকৈ বুলি কোৱাত মানে কি অচি ছাৰে মোক ধমকি দি আছে এইবিলাক ক'বলৈ মানে কোন অচি ছাৰে মোক ধমকি দি আছে তেতিয়া মই এইবিলাক স্বীকাৰ নকৰিলোঁ মই কৈছোঁ মই এইটো যিটো নকৰোঁ এইটো স্বীকাৰ কৰা নাই মই আপোনালোকে লাগিলে মোক মাৰি পেলাক মই এইটো স্বীকাৰ নকৰোঁ মই এইটো নকৰোঁ যিটো তাৰপিছত তেতিয়া সিহঁতে কি কৰিলে ওপৰৰ পৰা ক'ৰবাৰ পৰা এটা ফোন আহিলে সঞ্জীৱ বৰা ছাৰৰ তাত ফোন আহোঁতে ছাৰে কি কৰিলে সিহঁতক ক'লে আপোনালোকে গুচি যাওক এইটো কৈ সিহঁতে গুচি গ'ল লগে মোক বেলেগ এটা গাড়ীত নাৰায়ণপুৰ থানা নে কি আৰু এটা পুলিচৰ গাড়ীত মোক উঠাই দি পিনি মোক মানে কি নাৰায়ণপুৰলৈ মানে পঠিয়াই দিলে থানালৈ তাত নি পিনি সিহঁতে একো হেৰি উপায় নাপায় মোক দিলীপ কুমাৰ মাইতি ডাঙৰীয়া যিটো এটা গোচৰ